ইউটিউব চেনেল। নমস্কাৰ, সকলোকে মই দিছোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এতিয়া মই কি বনাম তো আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'লৈকে। আজি দিনটো ইমান গৰম, ইমান ৰ'দ, কি বনাম আপোনালোকে চাই থাকিম কেনেকৈ কি কৰোঁ। ৰেডি কৰি ল'লোঁ। এয়া হৈছে চিকেন, আৰু এয়া মই ৰেডি কৰি লৈছোঁ 4টা পিঁয়াজ, আলু 2টা, আৰু বিলাহী 2টা, নহৰু, আদা আৰু শুকান জ্বালা 2টা। তো এতিয়া মই ইয়াত দিম সানি ল'লোঁ। তো এতিয়া মই আদা নহৰু পিঁয়াজখিনি হৈ গ'ল। এতিয়া মই এই কেৰাহী এয়া অলপ দিলোঁ মানে জিৰা, শুকান জলকীয়া 2টা, যিহেতু মই জ্বালা বেছি নাখাওঁ। পিঁয়াজখিনি এনেকৈ লাৰি থাকিব। এতিয়া মই বিলাহীখিনি দিম। এতিয়া দিম আদা নহৰু। এই চিকেনখিনি দি দিলোঁ। চবৰে চাগে ৰন্ধা ষ্টাইলটো বেলেগ বেলেগ, তো মই এনেকুৱা বস্তুৱে বনাওঁ, সেইবাবে মই এনেকুৱাকৈ দেখালোঁ। আৰু আপোনালোকে গমে পাইছে মই হালধি আৰু নিমখটো আগতে সানি লৈ লৈছিলোঁ মাংসটো। তো আপোনালোকে আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দিব পাৰে কেনেকৈ লাগে। তো আপোনালোকে এতিয়া নিজালৈকে ভাজি থাকক। এয়া দেখিছে, এতিয়া মই পানী দিম। এয়া পানী আপোনালোকে নিজৰ অনুযায়ী পানী দিব যিখিনি লাগে। মই দি দিছোঁ, এয়া মোৰ প্ৰায় হৈয়ে গ'ল। তো দেখিছে কি ধুনীয়া এটা কালাৰ আহিছে। তো মই বিশেষ বেছি মছলা একো দিয়া নাই আদা নহৰুৰ বাহিৰে।